পাৰি এইবাৰ কেনেকৈ পিন্ধিবা কাইলৈ কামলৈ বেছিকৈ নাইতো ইয়ে মা এইটো কেনেকৈ হ'ব এতিয়া কি কৰিছা এই হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে আমাৰ নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ এয়া নাহকতীয়াৰ পৰা ঘৰ পালোহি ৰাতিপুৱাই উঠি গা চা ধুই চাহ খাই এতিয়া প্ৰধান কাম হৈছে ভাত বনোৱাৰ আগতে আমাৰ লিচুকেইটা ছিঙি লোৱা মানে বান্দৰৰ উপদ্ৰৱত লিচু মানে আমি খাব পাম নে নাপাম সেইটো ঠিক নাই গতিকে ববায়ে মই লিচু ছিঙোংগৈ এতিয়া মানুহজন আহি পাইছেহি এইমাত্ৰ ভাওনাৰ পৰা এতিয়া আপোনাৰ 9টা বাজিছে 9টা বজাত ভাওনাৰ পৰা আহি পাইছেহি মানে নাহকতীয়াৰ পৰা আহি বাহিৰে বাহিৰে তেওঁ ভাওনালৈ গ'লগৈ এতিয়া আহি পাই বোলা বোলে লিচু ছিঙোংগৈ এতিয়া ব'লক আমাৰ লগত একেলগে লিচু ছিঙোংগৈ একদম মানে নেৰা নেপেৰা বৰষুণ গতিকে এতিয়া আমি লিচু ছিঙোংগৈ 2:30 বজাত ভাওনা শেষ কৰি নামঘৰত এঘুমতি শুই আহিছে এতিয়া আমি লিচু পাৰিম Suya, ya pasti. Bagaimana jadi dia ubah? Bagaimana jauh? बहुत लाले. Hari-hari tengah kasih. Siapa tengah noh? Ini lisu pari video kara nohole. Tapi aja pisdina hui uthi kapa dhui bhat banai ajui hoi. Eti 8টা বজাই নাই. আপোনাৰ 8টা বজাই নাই 7:40 হৈছে. মানুহজন ওলাইছে কামলৈ. বাবা ওলাইছে আজি সোনকালে যাব. দুইজনে ভাত খালে খাই বৈ এওক টিফিন ভৰাই আজৰি এইয়া পিছফালে বাইক উলিয়াই আছে কামলৈ ওলাইছে আজিৰ দিনটোত কি কৰোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইয়া মুখখন জিলিকা নাই ষ্ট্ৰিপকেইডাল জিলিকি আছে বাই বাই লাহে লাহে যাবা লাহে লাহে যাবা দেই গুড মৰ্ণিং মিমু উঠিলে দেই আমাৰ ৰাতিপুৱা সোনকালে উঠিতে এনেকা মই বাদু পাম পাপৰ খাবানে লা অ' পেলাই দিছে লোৱা পাপৰ নোখোৱা অ' পেলাই দিছে চা লোৱা নোখোৱা বাকী এতিয়া আজৰি হ'লোঁ ভাত বনালোঁ এওঁক খুৱাই বুৱাই পঠিয়ালোঁ বাবা আছে বাবা যাব এতিয়া সেইদিনাখনৰ ভিডিঅ'টো আধৰুৱা হ'ল গতিকে আজি আকৌ আৰম্ভ কৰিছোঁ দিনটোত কি কৰোঁ তাকে লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গতিকে আহক আমি ভিডিঅ'টো ধুনীয়াকৈ আগবঢ়াই লৈ যাওঁ বাকী এতিয়া মই পাকঘৰলৈ ভিতৰলৈ গৈছোঁ দানা চব্জিবোৰ কাটি ইয়াতে থৈ দিওঁ গৰুৰ কাৰণে জমা কৰোঁ এয়া মানুহজনে আৰু বাবাই ভাত খালে বাচন ধুব লাগিব মই আজি বনালোঁ আপোনাৰ টিহু ভাজি বিলাহী দি মানুহজনে খাই ভাল পায় মানে এনেকুৱা গ্ৰেভিজাতীয় বস্তু হ'লে তেওঁ টিফিনত মানে খাবলৈ ভাল পায় আৰু যি দেৰি হৈ যায় ন ঠাণ্ডাও হৈ যায় শুকানবোৰ বেয়া পায় বাকী এখন ধুব লাগিব ৰাতিয়ে চব্জি আছিলে ফুলৰ ভাজি আছিলে ঢেকীয়া ভাজি আছিলে তেওঁ সেয়াই খালে গৰম দালি হৈ গ'ল এয়া দালি ইফালে ভাত সেয়া ভাজি হৈ গ'ল কিন্তু তেওঁ সেয়াই খালে বাবাই গৰম খালে তেওঁ ঠাণ্ডা খালে টিহু ভাজি অকণ খালে বাৰু গৰমত বাকী এতিয়া মই চাহ অকণ খাই লওঁ পাকঘৰটো মন নকৰিব দেই পাকঘৰটো মানে ৰাতিপুৱা হৈছেহে পাকঘৰটো লেতেৰা পেতেৰা হৈ আছে মন নকৰিব মানে কি হয় ৰাতিপুৱা টাইমটোত মোৰ প্ৰধান কাম হৈছে এওঁলোকক খুৱাই বুৱাই ওলাই পঠিওৱা তাৰ পাছতহে মই বাকীখিনি কাম কৰোঁ এতিয়া লাহে ধীৰে কৰি থাকিম আৰু চিজিল মোক ক'বই নিদিয়ে কথা তাৰপিছত এতিয়া লাহে ধীৰে চিজিল কৰিম আজৰি হ'লোঁ ন এওঁলোকক পঠিয়ালৰ পিছত কাম নাথাকে নহয় সেইকণ সময় বহুত লৰালৰি হয় তাৰপৰা ৰাতিপুৱা গা ধুই গোঁসাই ঘৰৰ পৰা আহি তেতিয়ালৈকে তেওঁ চাউলকেইটা উঠাই দিয়ে তাৰপাছত ভাজি চাজি কাটি দিয়ে তাৰপাছত মই বনাওঁহি মানে কামটো আগবঢ়াই থ'লে সুবিধা হয় আৰু ৰাতিপুৱাই গোঁসাই ঘৰলৈ নগ'লে ভালো নালাগে সেইটো কাৰণে ৰাতিপুৱা গোঁসাই ঘৰলৈ গৈ আহিলোঁ বাকী এতিয়া বাকী কামখিনি কৰি থাকোঁ আৰু এতিয়া লাহে লাহে মই অকলেহে আৰু প্ৰথমতে চাহকণ খাই লওঁ বাকী মোৰ চাহ বনাই হ'ল এয়া ড্ৰাই কেক এয়া চাহ এয়া মিমু আৰু মই ব'লক চাহ খাওঁগৈ এতিয়া চাহ বনাই হ'ল এয়া চাহ এয়া ড্ৰাই কেক কিন্তু এতিয়া কথাটো হ'ল
মোৰ চাহ খাব টাইমতে সদায় কিবা এটা হয় এতিয়া পানী আহিছে নেকি চাহ আহোঁগৈ পিছফালে পোহৰ হৈ গৈছে মানে ৱাটাৰ চাপ্লাই পানী দিয়ে 7টা বজাত দিয়ে 7টা 7:30 8টা মন গ'লে হ'ল বাকী হয় পানী দি আছে চাহকণ খোৱাৰ আগতে পাইপডাল চিনটেক্সত সোমাই থৈ যাওঁ তেতিয়ালৈকে মই চাহকণ খাব পাৰিম চাহকণ খাই আহি কেমেৰাত ঢাক খাই গৈছে চাহকণ খাই আহি আকৌ কাপোৰ ধুব আছে বাচন কেইটামান ধুবলৈ আছে এওঁলোকে খোৱা মই চাহ খোৱা এওঁলোকে চাহ খোৱা আমি মোক শুনিছে তাৰপাছত সেই জোক লাগিব পানীকণ ধৰাৰ পিছতে মানে চিনটেক্সটো ফুল হোৱালৈকে মোৰ চাহ খোৱা হৈ যাব তাৰপিছত বাকী কামখিনি কৰিব পাৰিম তাৰপিছত এতিয়া আৰু পানীকণ ভৰাই লৈছোঁ ব'লক চাহকণ খাই লওঁগৈ এইটো চিনটেক্স ইয়াতে পানী কমি আছে এইটো পানী হোৱালৈকে মই চাহকণ ধুনীয়াকৈ আৰামত খাই আহিব পাৰিম বাকী কাপোৰ বাল্টিঙত তিয়াই থৈছোঁ এইটো বাল্টিঙত পানী ধৰিব লাগিব এইবোৰ চবতে পানী চানী ধৰি থ'ব লাগিব পানীটো বন্ধ কৰি দিলে তিয়া দিব ঠিক নাই আৰু চবতকৈ ধুনীয়া ভাল লগা কথা আমাৰ ঘৰত টিং মাৰি হৈ গ'ল দেখুৱাইছিলোঁ যে টিং মাৰিলে এইয়া এতিয়া ধুনীয়া হৈ গ'ল এতিয়া বাকী প্লাষ্টাৰৰ কাম আছে ফ্ল'ৰৰ কাম আছে তাৰপৰা চেল্ফকেইখনৰ কাম আছে সেয়াই বাকী সেয়াই আৰু এতিয়া ব'লক চাকবা বহি আছে অফিচ যাবলৈ আৰু মই চাহ খাম ইয়াতেই বাকী মই এতিয়া চাহ খাওঁ এতিয়া চাহ চাহকণ খাই কাপোৰ ধুই ঘৰটো চিচি লগাই তাৰপিছত আজৰি তাৰপিছত ফুৰিবলৈ যাম মানে এনেই যোৱাও নাই ক'লৈ যাম বাৰু দেখাম এতিয়া কৈ নিদিওঁ লগতে গৈ থাকিম আকৌ গৈ থাকিম তেতিয়াহে গম পাম হয় নাই ক'লৈ যাম চাহকণ খাই লওঁ এটা ক'লে আহিলা মিয়া নেপেলাব খালি উঠি আহিলে যা দিলোঁ চাহ খাবলৈ উঠি আহিলে উপায় নাই খাব লাগিবই বাকী চাহ খাই হৈ গ'ল এতিয়া পিছফালে আহিলোঁ বাচন ল'লোঁ এতিয়া চিনটেক্সৰ পানী কিমান হ'ল নাজানো চিনটেক্সৰ পানীখিনি যিমান হ'লেও নহ'লেও হ'ল ভালেমান হ'ল এতিয়া এইবোৰত ধুইম এইটো বাকেটত ধুইম সেইটো বাল্টিঙত ধুইম চবতে ধৰি মেলি তাৰপাছতহে কাম কৰিম আৰু কাপোৰ চাপোৰ ধুব আছে ঢেৰ কাম আছে মোৰ যায়নে কলীয়া খোৱা আহিব অঁ পানী ধোৱাৰ পৰা আহি পিনি আগফাল পালোহি বাবা অফিচলৈ গৈছে বৰষুণ পৰিছে এতিয়া আকৌ পিছফাল যাওঁ দৌৰি আহিলোঁ পানী ধৰি আছিলোঁ তাৰপিছত কৃষ্ণ টিকি পানী ধৰি কাপোৰ ধুই বৰষুণ নহা আগৰ ভিতৰ সোমাব লাগে বাকী এতিয়া পানী ধৰি হ'ল বাচন ধুই হ'ল কাপোৰ ধুই হ'ল সকলো কাম হৈ গ'ল ভিতৰত মই কৈছিলোঁ নহয় বৰষুণ দিব বৰষুণ আহি গ'ল বৰষুণ অহা মাত্ৰকৈ কাৰেণ্ট কাটি দিলে পানী আধা হ'ল মানে যিখিনি প্ৰয়োজন হৈছিলে সেইখিনি হ'ল বাৰু কিন্তু পানীটো দি থাকিলে মানে কাপোৰকেইটা ধুবলৈ সহজ হয় যিহেতু নহ'লে চিনটেক্সৰ পৰা কঢ়িয়াব লগা হয় অকণমান দিগদাৰ হয় কঢ়িয়াওঁতে হাত বিষ হৈ যায় মোৰ সেইটোৱে হ'ল কাটি দিলে ভিতৰত ধৰি হ'ল গামলাত ধৰি হ'ল চবতে ধৰি হোৱাৰ পিছত বাৰু কাৰেণ্টটো গুচি গ'ল কাৰণে পানীটো গুচি গ'ল তাৰপাছত এতিয়া কঢ়িয়াই আৰু ধুলোঁ কাপোৰকেইটা ধুই হোৱাৰ পিছত এতিয়া ভিতৰলৈ আহিলোঁ বৰষুণ দি আছে কাৰেণ্টটো নাই সেইটো কাৰণে বোলো কাৰেণ্টটো অহালৈকে অকণমান বহি লওঁ ভাগৰ লাগি গৈছেগৈ তাৰপাছত কাৰেণ্ট আহিলে ভাত খাম তাৰপাছত বতৰ এয়া ওলাই যাম বুলি কৈছিলে এফালে তাকে এতিয়া ক'বই পৰা নাই যাওঁ নে নাযাওঁ যদি এনেকৈ থাকে ছাতি লৈ যাব পাৰিম আৰু নহ'লে ইয়াতকৈ দবাপিটা আহিলে আৰু ছাতি লৈ যাব নোৱাৰি মানে বৰষুণৰ বতৰত ক'ৰবাত যাবলৈ মন নাযায় মানে কি হয় লেতেৰা পেতেৰা হৈ যায় ন গতিকে সেইটো কাৰণে
চাই লওঁ বতৰ কি হয় যদি এনেকৈ থাকে যাম আৰু ছাতি লৈ ভালেই লাগে বৰষুণত তিতি মই ভাল পাওঁ মানুহজনে গালি পাৰিব তাৰপিছত বাকী সেয়াই বতৰ এয়া বৰষুণময় গোটেই বৰষুণ কাপোৰকেইটা ধুই পিনি মেলিবলৈ জেগা নাই চবতে বৰষুণ হোৱাৰ কাৰণে ভিতৰতে উধাই মুধাই চবতে মেলি থৈছোঁ আৰু এয়া ভাওনা কৰা কাপোৰখিনি ধুই দিছোঁ ভাত খালোঁ 11:04 হৈছে পূৰা বৰষুণ কাৰেণ্ট নাই তথাপিও ভাত খাই দিলোঁ হৰ্ণ মাৰিছে পূৰা মানুহজন আহিছে তিতি বুৰিছে কি হ'ল হা কাম নহ'লে কেলে বৰষুণৰ কাৰণে ইমান দেৰি কি কৰিছিলা ৰাম গোটেইটো জুৰুলি জুপুৰি চাওঁ পানী এইবোৰ কেনেকৈ পিন্ধিবা কাইলৈ কামলৈ যোৱা গান লৈ আহাগে যোৱা বেগ দেখো কিমান আছিলে বেছিকৈ নাইতো মা এইটো কেনেকৈ হ'ব এতিয়া কি কৰিম এতিয়া এইটো ফাটি যাব নেকি 120 টকাই ভালেই যাওঁতে তেলটো পাৰিলোঁ নহ'লে 500 টকা দি দিলে দিয়া ফেনত দি দিবগৈ লাগিব হেৰি কৰাকৈ যোৱা তুমি কাপোৰ চাপোৰ হ'লে আহা পূৰা বৰষুণ গোটেই বৰষুণে পানীয়ে দুনিয়ে চেচ আকৌ তিতিবলৈ খুব ভাল পাইছা হা খুব ভাল পাইছা কি কৰিছা চাফা হৈ গ'ল বাৰু ভালে হ'ল চব মানুহজন আহিলে এতিয়া পইচা অৱস্থা এতিয়া ফেনত শুকুৱাই এইকেইটা মোৰ ন নহ'ব মোৰ হাতত পৰিলে যেতিয়া এতিয়া শুকুৱাই মেলি এইটো মই লওঁ পানী সোমাই গ'ল বৰষুণ দি আছে পূৰা বৰষুণৰ চাউণ্ড আহি আছে মোৰ ভইচ শুনিছে এতিয়া ক'ব নোৱাৰোঁ পূৰা দবাপিটা বৰষুণ দিছে একদম পানী সোমাই গ'ল দেখিয়ে মোৰতো একদম গৰম হৈ গৈছে উপায়ো নাই কি কৰিব এতিয়া তাকে বৰষুণটো এৰিলেহে আৰু কি কৰিব পৰা যায় চাওঁ আৰু তেতিয়াহ'লে হ'ব আৰু বাই বাই থাকোঁ এতিয়া পানী উপায়টো নাই বাই বাই মোৰ এয়াই টকা মোৰ বুলি হয় আমাৰ বাকী মই ভাত খালোঁ এয়া কাঁহী ভিতৰতে খালোঁগৈ পুৰা কাৰেণ্ট নাছিলে কাৰণে মিমুকো আপেল দিলোঁ খাবলৈ বৰষুণ দি আছে মানুহজনে গা ধুই আছে এইকেইটা ধুই লওঁগৈ অকণমান তিতিম আৰু সেইকণলৈকে উপায় নাই ধুবতো লাগিবই নহ'লে থাকি যাব বাকী এতিয়া ব'লক ধুমগৈ দেই এতিয়া মই নামিম বৰষুণত তিতিছোঁ বৰষুণত গৈ আছোঁ পিছফালে তিতি গ'লোঁ অলপ এয়া কাঁহী বাতি লৈ মই পিছফালে গৈ আছোঁ মানুহজনে গা ধুই আছে কি কৰিছা কাপোৰ চাপোৰ গা ধুইছা ব্ৰইলাৰ চুট ধুইছে বৰষুণত ৰ'ব দেখাইছোঁ দেই বেগ কেমেৰা সেইটো কি হয় ব্ৰইলাৰ চুট ঠাণ্ডা লাগিছে দি দিয়া সেইটো বাকী মানুহজনে গা ধুই আছে মই এতিয়া ধুই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ তেতিয়াহ'লে বাই বাই গা ধুইছে তিতি আছাৰ কাৰণে তিয়াই দিছোঁ আৰু নহ'লে গা নুধুৱে এতিয়া একদম ঠাণ্ডা হ'ব জ্বৰ হ'ব পাছত মোৰে দিগদাৰ হ'ব চান্স পাই ডান্স মাৰি দিছোঁ বাকী অথনি ভিডিঅ'টো আধাতে এৰিলোঁ এতিয়া ওলাই আহিম বুলি কৈছিলোঁ যে ওলাই আহিলোঁ আহি পিনি বাহঁতৰ ঘৰ পালোঁহি আহি পিনি ৰাস্তাত ৰখি আছোঁ তাৰপাছত ওলাই অহাৰ কাৰণে দেখুওৱা নহ'লে ল'ৰা মানে পাহৰি থাকিলোঁ তাৰপাছত মানুহজন কামৰ পৰা সোনকালে আহিলে তেওঁৰ লগতে আহিলোঁ খোজকাঢ়ি অহা নহ'লে কি আৰু ভাগিনটো সেই ভিতৰত কাপোৰ পিন্ধি আছে যাম বাৰু দেখুৱামগৈ বাকী ঘুগুনি খালোঁগৈ বাহঁতৰ ঘৰৰ পৰা বাহিৰে বাহিৰে তাৰপিছত আহিলোঁ আহি পিনি মাছ অকণ আনিলোঁগৈ এয়া মাছ আনিলোঁ এতিয়া মাছ বনাম তাৰপৰা ভাত খাম তাৰপৰা শুম আৰু বাহিৰৰ পৰা আহি ভৰি হাত ধুই ভিতৰলৈ গৈ আকৌ আহিছে গাটো বেয়া লাগিছে বাকী মানুহজন এয়া গাটো বেয়া লাগিছে বোলে অথনিৰ পৰা এনেকৈয়ে শুই আছে ঠাণ্ডা লাগিছে এইফালে খেল চাইছে এইফালে শুই আছে আৰু এয়া মানুহজনে অঁকা ছবিবোৰ দেই এইজনী কোনবা এজনী কোনবা এয়া মানুহজনে একা এইবোৰ ভাল লাগিছে যদি ক'ব দেই ভাল লাগিছে বুলি কমেণ্ট এটা কৰি
বাকী ভাত বনালোঁ সেয়াই ভেন্দি ভাজি মাছৰ মাথাৰ সৈতে ডিম পিঁয়াজ দি জ্বলা ভাজি তাৰপৰা সৰিয়হে কণবিলাহীয়ে মাছৰ জোল ভাত সেয়াই আজিলৈ এয়াই আমাৰ খানা ৰাতি তাৰপৰা এতিয়া ভাবিছিলোঁ ভিডিঅ' মানে ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ নহ'লেগৈ তাৰপৰা এতিয়া ববা এতিয়ালৈকে আহি পোৱাহি নাই 9:30 মানে বাজিলেহি মিমুৱে গুণগুণাই আছে তাৰপাছত সেইটো কাৰণে ববা অহাৰ পিছত ভিডিঅ' কৰিবলৈ আৰু সময় নাথাকেগৈ দেৰি হৈ যাব গতিকে আৰু ববা অহাৰ পিছত ভাত বহাৰ পৰা ধৰি লৈ সেইখিনি কাম কৰোঁতে ভিডিঅ' কৰিবলৈও সময় নাথাকেগৈ গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু শুধৰাই দিব নিজৰ ছোৱালী গতে বোৱাৰী গতে ভণ্টিৰ গতে আজিলৈ বাই বাই গুড নাইট শুভৰাত্ৰি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ